গুড মৰ্ণিং। আজি একদম ভিডিঅ'টো ৰাতিপুৱা 5:30 বজাতে ভিডিঅ' কৰিছোঁ আৰু এইফালে ফল মূল মিঠাই দেখি আপোনালোকে নিশ্চয় গমেই পাই গৈছে। আৰু এইফালে চাকি আছে, চাকিবিলাক ধুই এনেকুৱাকৈ অলপ পানী দি থৈ দিছোঁ। এনেকুৱাকৈ পানী দি থৈ দিলে ভাল হয় আৰু চাকি দিয়া সময়ত। আৰু এইফালে ফল মূল মিঠাই দেখি গম পাইছে, ৰ'ব কৈ আছোঁ। আজি হৈছে আমাৰ মুনুৰ বাৰ্থডে, মোৰ ছোৱালীৰ আজি বাৰ্থডে। সেইটোৰ কাৰণে ৰাতিপুৱা 5টা বজাতে উঠি মন্দিৰৰ কামখিনি শেষ কৰিলোঁ। আৰু এইফালে ফুল থুল অলপ উঠাই লৈ যাই আমি আমাৰ সদায় দিয়া গোহাঁই ঘৰত অলপমান ফল মূল দি মিঠাই দি এনেকুৱাকৈ পূজাখিনি কৰি দিলোঁ। আৰু যিহেতুকে 7টা বজাত তাইৰ স্কুল আছে, 7টাৰ পৰা ৰেডি কৰি দিব লাগিব, 8টা বজাত গাড়ী আহিব। সেইটোৰ কাৰণেহে বহুত বেছি দৌৰাদৌৰি হৈ গৈছে। এইফালে গা পা ধুই আহি ফল মূলখিনি ধুই চুই আগে ভাতখিনি বহাই দিলোঁ, যিহেতুকে তাই স্কুলত যাব সেইটোৰ কাৰণে। আৰু দৌৰাদৌৰিকৈ ওলাই গ'লোঁ গাঁৱৰ মন্দিৰলৈ। আৰু আহি পাই গৈছোঁ মন্দিৰ। আমি আহি পাইছোঁ 6টা বজাত মন্দিৰ, কিন্তু 6টা বজাত মন্দিৰৰ তলা খোলাই নাছিল। আমি আহিহে তালা চালা খুলিলোঁ, খুলি চাফ চিকুণ কৰি তাৰপিছত এতিয়া পূজা দিম। আৰু এইফালে ধুতুৰা ফুল বাৰু কালি মন্দিৰত নিদিওঁ, এইটো বাহিৰত দিম। আৰু ৰাতিপুৱা ইমান বেছি দৌৰাদৌৰি, সেইটোৰ কাৰণেহে তাইক স্কুল নপঠালেও হয়। আচলতে ক্লাছ টেষ্ট আছে, সেইটোৰ কাৰণে পঠাব লাগিব। সেয়েহে বহুত বেছিয়ে দৌৰাদৌৰি। পিছে তাইক আপোনালোকে চাউণ্ড এটা শুনি আছে নে নাই? নামৰ আমাৰ গাঁৱত পালনাম হয় আচলতে, সেয়েহে পালনাম চলি আছে, সেইটোৰ কাৰণে নাম হৈ আছে। আৰু নামটো বহুত ভালেই পাওঁ। আৰু পিছে এইফালে ছোৱালীয়ে পূজা দি আছে। তাই ফুল চুল এনেকুৱাকৈ দি আছে, চাকি বতি তাই ঘৰতো লগাইছে, এতিয়া কালি মন্দিৰতো লগাব। তাৰপিছত সিফালে মন্দিৰত যাব, তাতো লগাব। পিছত তাইক আশীৰ্বাদ কৰিব, তাই যেন ভালে থাকে সুস্থ থাকে, পঢ়া পাতি যেন ভাল হয়। আৰু এনেকুৱাকৈ পূজা পাঠ কৰি আমাৰ এতিয়া পূজা পাঠ হৈ গ'ল। মন্দিৰৰ ভিতৰৰ পূজাখিনি হৈ গ'ল। এতিয়া বাহিৰত যাম, বেলগছ যিহেতুকে আছে, বেলগছত পূজা দিবৰ কাৰণে। আৰু মন্দিৰৰ ভিতৰত পূজা পাঠ কৰি দৰ্জাখন অলপ চাপাই থৈ আহিছোঁ, অলপ আধা বন্ধ কৰি এনেকুৱাকৈ আহি এইফালে বেলগছ আছে। আৰু প্ৰত্যেক সোমবাৰে মই যিহেতুকে বেলগছত পূজা কৰোঁ, আৰু সেয়েহে তাইয়ে বেলগছত পূজা দিব বুলি কৈ আছিলে। ময়ো বাৰু দিম বুলিয়ে ভাবি আহিছিলোঁ ঘৰৰ পৰাই। তাৰপিছত এনেকুৱাকৈ তাই ধুতুৰা ফুলটো দি এইফালে পূজা দি দিছে। আৰু এইফালে আমাৰ সকলোফালে পূজা পাঠ কৰা হৈ গৈছে। আৰু প্ৰত্যেক বছৰে আমি গাঁৱৰ মন্দিৰত এনেকুৱাকৈ চাকি বন্তি ধূপ ধূনা জ্বলাওঁ, আৰু যিখিনি কি হয় পাৰোঁ। আৰু তাৰপিছতে তাড়াতাড়ি কৰি সেইফালে পূজা পাঠ কৰি আহি তাইক ভাত পানী খুৱাই ৰেডি কৰি এয়া তাইক পঠাই দিলোঁ স্কুলৰ কাৰণে। আৰু তাই এতিয়া গ'ল স্কুলত, যিহেতুকে পৰীক্ষা আছে সেইকাৰণে। আৰু এই বছৰ বাৰ্থডে, আৰু এতিয়া সন্ধিয়াই হৈ গ'ল। আৰু এতিয়া মই একফালে পুৰি বেলি আছোঁ আৰু এইফালে পুৰি ভাজি আছোঁ। আচলতে তাই কৈছিল, ফাৰ্ষ্টতে মই কৈছিলোঁ যে কেক কাটিব নালাগে, পিছত তাই কৈছে হ'ব ঠিক আছে। কিন্তু ৰাতিপুৱাৰ পৰা তাইৰ আৰু কি হৈছে, মা কেক কাটিম সেনেকুৱা কৰি আছে। তাৰপিছত সেই বুলি ভাবি আৰু দেউতাকে যাই এটা সৰু চাই কেক লৈ আহিছে। আহি এনেকুৱাকৈ তাই কৈ আছে তাইৰ লগৰ কেইজনীক মাতিব, সেইটোৰ কাৰণে। পিছে লগৰ কেইজনীক মাতিলে কি হ'ব, আজি যিহেতুকে পালনাম, সেইটোৰ কাৰণে একদম মানুহ নায়েই। সেইকাৰণে আমি এনেও মানুহ মাতাই নাই যেনিবা, আমি ঘৰৰ কেইজনীয়ে। তথাপিও যিকেইজনীকো মাতিছিলোঁ সেইকেইজনী আহিব নোৱাৰিল, যিহেতুকে পালনাম, সেইটোৰ কাৰণে। পিছে এতিয়া তাই কেকৰ ওপৰত কেণ্ডেল লগাই আছে 9ডাল। তাই কৈছে ইমান সৰু কেক 9ডাল নহ'বই। মই কৈছোঁ ঠিক আছে 4ডাল লগাই দিলে হ'ব, 9ডাল লগাব লাগিব বুলি কোনো কথা নাই নহয়। পিছে এনেকুৱাকৈ তাইৰ বাৰ্থডে চাৰ্থডে অলপ আশীৰ্বাদ কৰি দিলোঁ, ৰ'ব। Happy birthday to you. Happy birthday dear Disha. Happy birthday to you. Disha হয়। আৰু
আৰু ইফালে তাই সকলোকে কেক চেক খুৱাই দিছে, সেইটো হৈছিল খুৰা, আৰু এতিয়া মোক খুৱাই দিব আহিছে। আৰু ময়ো তাইক অলপ খুৱাই গালি চালি লগাই দিলোঁ। মানে সেইটোৱে ফূৰ্তি আৰু সৰু মানুহৰ। তাই তাহাঁতৰ মানে ডাঙৰ কেক নালাগে, ডাঙৰ বস্তু নালাগে, বাছ কিবা অলপ নিয়ম কৰি দিলে হ'ব। আৰু এইটো তাইৰ বান্ধৱী। পিছে এনেকুৱাকৈ তাই দাদুকো খুৱাই দিলে, দাদু আহিল, দাদুকো কেক খুৱাই দিছে, আৰু দাদুও খুৱাই দিল। এনেকুৱাকৈ চলি থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত অলপ শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। আৰু এতিয়া মানে চাহ পানী অলপ দেওঁ, যিহেতুকে পুৰি চুৰি এইফালে বনোৱা হৈ গৈছিল, মই হৈয়ে সেইফালে গৈছিলোঁ। আৰু এতিয়া মানে তাইৰ ঘৰৰ আমি ঘৰৰে আৰু আজিলৈ আহিছোঁ, টাটা বাই বাই।